বঙাইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান চলাই এখন গাঞ্জা কঢ়িওৱা ট্ৰাক জব্দ। এখন 12চকীয়া ট্ৰাকৰ কেবিনত ভৰাই আনিছিল গাঞ্জাসমূহ। ট্ৰাকখনৰ নম্বৰ আছিল PB05AB6969। দুজনক গ্ৰেপ্তাৰ, আটক ৰবি কুমাৰ মণ্ডল আৰু চটু কুমাৰ জক। ধৃত দুয়োৰে ঘৰ বিহাৰৰ ডেৰভাঙা জিলাৰ ডেৰভাঙা সদৰত। গাঞ্জা ভৰ্তি ট্ৰাকখন ত্ৰিপুৰাৰ পৰা বিহাৰলৈ লৈ গৈ আছিল। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ। হয়, আপোনালোকে জানে CM ছাৰ যোনটো ড্ৰাগছৰ এগেইনষ্টত হেৰি কৰি আছিলে আৰু আমাৰ DGP ছাৰৰ অৰ্ডাৰো আছে আৰু এইটো ধৰিব দিছে আমাক আমাৰ SP ছাৰৰ গাইডেন্সত। আমাৰ বাকী গোটেই টিমটো আছে, মই আছোঁ, SDP গোসাইগাঁও, আমাৰ ICয়ে ভাল ইনফৰ্মেশ্যন লগাইছিলে, আমাৰ OC ছাৰ আছে। তো গোটেইকেইজনে মিলি আজি এটা খবৰ পাইছিলোঁ। খবৰটো আমি সন্ধান কৰি গাড়ীখন পালোঁ, PB05AB আপোনাৰ 6969 গাড়ী। তাৰে দুজন লোক পালোঁ, ড্ৰাইভাৰ আৰু হেণ্ডিমেন।